আজি আমি আগন্তুক পঞ্চম বিটিচিৰ সাধাৰণ নিৰ্বাচনত পৰিচালনা কৰাৰ কাৰণে আজি আমি গোসাইগাঁও জিলা BPF ৰাজনৈতিক দলৰ অন্তৰ্গত জমদুৱাৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় আমি আনুষ্ঠানিকভাৱে আমাৰ এই কাৰ্যালয়খন উদ্বোধন কৰিবলৈ সক্ষম হ'ল। ইয়াতে আমাৰ ইতিমধ্যে অতুল চন্দ্ৰ বসুমতাৰীক চেয়াৰমেন আৰু আমাৰ একেন্দ্ৰ ইছলাৰীক চিফ কনভেনৰ হিচাপে লৈ ইতিমধ্যে ব্লক কমিটিয়ে গঠন কৰা হ'ল। আৰু এই ব্লক কমিটিয়ে অহা 22 তাৰিখত অনুষ্ঠিত হ'বলগা BTC নিৰ্বাচনত আমাৰ এই জমদুৱাৰ সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াক ইয়াত যিমানজন প্ৰাৰ্থী আছে তাৰ ভিতৰত বিপুল ভোটত বিজয়ী কৰাৰ কাৰণে যুদ্ধদিহীন মনোভাৱ লৈ আমাৰ কৰ্মীসকলে গাঁৱে বয়ে সোমাই ইয়াত নিৰ্বাচনী পৰিচালনা কমিটিৰ নিয়ম কানুন এইবিলাক মানি ইয়াত বিপুল ভোটত জয়ী কৰাৰ কাৰণে আৰু বেলেগক পৰাজিত কৰিবৰ কাৰণে বৰ্তমান ইয়াত কিমানজন 9জন প্ৰাৰ্থী ইতিমধ্যে বৈধ হিচাপে ইয়াত আছে। ইয়াত বেছিভাগে আমাৰ প্ৰভাৱ আমি যিটো দেখিছোঁ, মই জিলা কমিটিৰ সভাপতি হিচাপে আমাৰ বৰ্তমান যিটো 5টা সমষ্টিত প্ৰায় BPF ৰাজনৈতিক দলৰ কেণ্ডিডেটসকলে আমি ফাৰ্ষ্টাও আমি জিকিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। আৰু জমদুৱাৰ সমষ্টি হিচাপে আমাৰ এটা ৰেকৰ্ড, ইয়াত 2005 চনৰ আৰম্ভণিৰ পৰা কোনো খালে এবাৰহে এই যে নতুন কিবা কৰাৰ পিছত তেতিয়া বাতাবৰণটো কিবা আছিল, আমাৰ বিৰোধী দল আমাৰ জিৰণ বসুমতাৰী এবাৰ বিজয়ী হৈছে। তাৰ পৰিৱেশত আমি 4বাৰৰ ভিতৰত আমি প্ৰায় এবাৰ 3বাৰ থৈ আমাৰ BPF দলে ইয়াত বিজয়ী হৈছে। যোৱাবাৰতো আমাৰ BPF দলে ইয়াত প্ৰচুৰ ভোটত ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়াই ইয়াত আমাৰ BPF দলৰ হৈ বিজয়ী হৈছিল। বিজয়ী হোৱাৰ পিছতহে তেখেত আমাৰ পৰা পালেগৈ BJP যোগদান কৰিছে। এইবাৰ যিটো এই সমষ্টিটো আমাৰ BPF দলৰ আগৰ পৰাই দখলত আছে, এইবাৰ পুনৰাই উইলিয়াম নাৰ্জাৰী এটা ৰেকৰ্ড কৰিব বুলি মই আশা ৰাখিলোঁ। ৰেকৰ্ড লৈ প্ৰচুৰ ভোট লৈ জমদুৱাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰা আমাৰ BPF দলৰ উইলিয়াম নাৰ্জাৰীয়ে BTCত নিৰ্বাচিত হোৱাটো 100% খাটাং বুলি মই ভাবোঁ। আমাৰ ইয়াত মূল প্ৰতিদ্বন্দ্বী বুলি কোৱাটো ইয়াত BJP TJP আমাৰ জমদুৱাৰ সমষ্টিত আমি ইয়াত মূল প্ৰতিদ্বন্দ্বী এতিয়ালৈকে দেখিবলৈ পোৱা নাই। APBM এইটোতো এতিয়া নতুন দল, বিশেষভাৱে ছাপ'জ আমাৰ UPPLৰ দল নিউ খামাৰ নতুন পেচ এইবিলাক যিটো সামাজিক কিছুমান মহাজনৰ মানুহ বুলি চৰণ নাৰ্জাৰী যিটো কেণ্ডিডেট দিলোঁ, মইতো তেখেতক আগৰ পৰাই মই কৈ আছিলোঁ ব্যক্তিগতভাৱে, এই ভাইটি তুমিতো চাকৰি কৰা, চাকৰি বাদ দি ৰাজনীতিক অহাটো লাভ নাই। আপোনাৰ বংশধৰ ইমান ক্ৰ'ৰপতি হ'লেও ৰাজনীতিক বাতাবৰণটো বেলেগ। ইয়াত আপুনি হাৰাটো নিশ্চিত। টকা পইচা থাকিবলৈ টকা পইচা দি যথেষ্ট নহয়, হয়নে নহয়? ইয়াত ৰাজনীতিকভাৱে কিবা কৰিবলৈ আপোনাক অলপ উত্তৰাঞ্চলৰ কিমান চৰণক চিনি পায়, জাৰাগুৰিতেই ইয়াৰ সীমাবদ্ধতা আছে। তাৰ কাৰণে সেই UPPL দলে যিমান চেষ্টা নকৰক, এইবাৰ আগত ইহঁতে খালি গোটেই BTCত 40টাত খালি 9টাহে পাইছিল, হয় না নহয়? আগৰবাৰত 9টা, এইবাৰ 9টাতকৈ কম হ'ব। আমাৰ BPF তেতিয়াই 17টা পাইছিল, হয় না নহয়?
চৰকাৰ অবৈধ চৰকাৰ হোৱাৰ কাৰণে এই বছৰত 5টা বছৰত হাগ্ৰামা কেতিয়াও BTCত সোমোৱা নাই আপোনালোকে জানে BTC এছেম্বলিত যোৱাই নাই কাৰণ এইটো অবৈধ চৰকাৰ বৈধ নহয় আমি বৈধতাভাৱে যিটো চৰকাৰ নহয় আমাৰ দলৰ যিটো সভাপতি হাগ্ৰামা মহিলাৰে এবাৰো আমাৰ এছেম্বলিত যোগদানেই কৰা নাই এইবাৰতো সিহঁতক কমি যাব অক্সিজেন নাছিল সিহঁতৰ বিজেপিয়ে অক্সিজেনটো নিজে নিজে ফালৰি কাটি গ'ল অক্সিজেন শেষ হ'লে যেনেকৈ দলটো মানুহ বেমাৰীটো মৰি যায় তদ্ৰুপ এনেকৈ এটা UPPL দলটো হৈ আছে থেংক ইউ দে